আজি আহি আমি আমাৰ অসমৰ এটা খিলঞ্জীয়া জাতি হৈছে মিচিং জনগোষ্ঠী। সেই মিচিং জনগোষ্ঠীসকলৰ যি আপোনাৰ দদগাং মানে আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে আদ্য শ্ৰাদ্ধ, এই আদ্য শ্ৰাদ্ধ আজি আয়োজন কৰিছে। তাৰ ভিতৰলৈ আমি গৈ আছোঁ, তাত কি হৈ আছে আপোনালোকক লাষ্টলৈকে দেখাম, আপোনালোকে শেষলৈকে চাই থাকিব। এজন আমাৰ আমি ইয়াৰে এজন মানুহ লগ পাইছোঁ, তেখেতক সুধিম আজি অনুষ্ঠান ভাগ কেনেকৈ আয়োজন কৰা হৈছে আৰু ইয়াত কিমান লোকে লোকাৰণ্য হৈছে। দাদা, আজি এই অনুষ্ঠান ভাগত কিমান মানুহৰ বাজেট ধৰা হৈছিল? কমচে কম আমাৰ ইয়াত মেক্সিমাম 500-6জনৰ কেপাচিটি বাজেট হৈছে। আপোনাৰ এটা ফেমিলিৰ গ্ৰুপ ছিষ্টেম দিয়া আছে। আপোনাৰ যিবিলাক মতা পুৰুষ মাইকী মানুহৰ বেলেগ, আপোনাৰ মতা মানুহৰ বেলেগ আপোনাৰ দিয়া আছে, মাইকী মানুহৰ ইফালে দিয়া আছে আৰু আপোনাৰ পুৰুষৰ ইয়াত দিয়া আছে। কমচে কম এই পেণ্ডেলটো কমচে কম এক গ্ৰুপত কমচে কম 100ৰ কেপাচিটি। এই অনুষ্ঠানটো কি বুলি কোৱা হয়? এইটো আমাৰ দদগাং বুলি কোৱা হয়। আপোনাৰ ককা দেউতা যদি আমাৰ যদি মৰে তেতিয়া আমাৰ দহকাজ হয়, তাকে এটা লৈ আমাৰ তেনেকৈ দহা পতা হয়। এই আমাৰ এটা অসমৰ খিলঞ্জীয়া জাতি হৈছে মিচিং জনগোষ্ঠী। এই মিচিং জনগোষ্ঠী মানে আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে আদ্য শ্ৰাদ্ধ। এই আদ্য শ্ৰাদ্ধটো আপোনালোকৰ এবছৰ মূৰত আয়োজন কৰা হয়, হয় নহয়? এবছৰত বুলি নহয়, যেতিয়া আপোনাৰ ছিষ্টেমেটিক যেতিয়া সুবিধা পাওঁ, যেতিয়া কৰিবলৈ আমাৰ সুবিধা হয় সেইমতে হয়। ইয়াত এতিয়া খোৱা কি আইটেম লোৱা হৈছে? আপোনাৰ মাংসৰ পিচ আছে, আপোনাৰ আইটেম আছে, আচাৰ আছে, আপোনাৰ চব্জি আইটেম আছে 2-3 বিধকৈ। তেনেকৈ আমি আপোনালোকৰ এটা প্ৰিয় খাদ্য হৈছে গাহৰি। এই গাহৰি কিমান ধৰা হৈছে? আপোনাৰ 2 কুইণ্টেলৰ গাহৰি 3টামান আছে। আপোনাৰ 80 ওপৰতে হ'ব। 3টামান গাহৰি আছে, মুঠতে 7টামান গাহৰি আছে অলৰেডি। ইয়াত আপোনাৰ গাহৰি বাহিৰে বেলেগ আয়োজন চলিছে নেকি? হয়, মাছৰ ব্যৱস্থা আছে নোখোৱাবিলাকৰ কাৰণে। তেনেকৈ ব্যৱস্থা খোৱাবিলাকৰ বেলেগ ব্যৱস্থা আছে, নোখোৱাবিলাকৰ বেলেগ ব্যৱস্থা, আৰু বকতীয়া তেনেকৈ আহিবলগীয়া মেনু থাকে, ইহঁতৰ কাৰণেও বেলেগ ব্যৱস্থা আছে, যদি আহি পেলাই উপভোগ কৰিব পাৰে। ধন্যবাদ থাকিল দাদা ইমানকণ সময় দিয়াৰ কাৰণে। আমি আৰু এটা মহিলাসকলৰ বাবে এটা হেৰি আছে, এটা ইফালে এটা দুভাগকৈ ভাগ কৰি দিছে। ইটো ভাগত মহিলা আছে, এইটো ভাগত পুৰুষ আছে। ইমান চিজিল শৃংখলাভাৱে আয়োজন কৰিছে, সঁচাকৈ ভাল লাগিছে আহি। আমি আপোনাৰ মহিলাৰ ফালে যাম, তাত কি চলি আছে তাত আমি মহিলাৰ পৰা আমি বাইক ল'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই দিব। পুৰুষসকলৰ কেনেকৈ দুভাগত ভাগ কৰি পুৰুষসকলে এক্সট্ৰাকৈ খোৱা হৈছে। এতিয়া ইয়াত মহিলাসকল আছে, মহিলাসকলৰ পৰা আমি কথাখিনি জানিবলৈ চেষ্টা কৰিম, তেওঁলোকে কেনেকৈ আয়োজন কৰিছে আৰু কি খোৱা ব্যৱস্থা কৰিছে তেখেতসকলৰ। আহক আমি দেখাম। এয়া আমাৰ বাইদেউসকলে ধুনীয়াকৈ খাই আছে। বাইদেউসকলৰ ইয়াত কি খোৱা ব্যৱস্থা কৰিছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এজনী বাইদেউ আছে, বাইদেউ সুধিম। বাইদেউ, ইয়াত আপোনালোকৰ আজি খোৱাৰ বাবে কি ব্যৱস্থা কৰা হৈছে? আজি আমাৰ এই ডাঙৰ পিচ বনাইছে, গাহৰি মাংস আৰু গাহৰি মাংস আৰু ঔটেঙা। তাৰপৰা আকৌ মাটিমাহৰ লগত আকৌ জোল বনাইছে মাংস দি, তাৰপিছত আকৌ আচাৰ দিছে, চালাড দিছে, খুব সুন্দৰ। আমিও খালোঁ, কিন্তু বহুত ভাল হৈছে। কিন্তু ইয়াত আপোনালোকৰ নিয়মৰ কাৰণে দিছে, এয়া আপোনালোকৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা নিয়ম দিছে, ইয়াত তামোল আছে, এটা চকলেট আছে, এটা চিগাৰেট আছে। এইটো মুহুৰ্তি কৰিবৰ কাৰণে সেইটো দিছে। তাৰপিছত এই পইচাটো যে দিছে, পইচাটো কি কাৰণত দিয়া হৈছে? পইচাটো আমাৰ এইটো পুৰণি পৰম্পৰা। এইটো আমাৰ আগৰ দিনৰ পৰা ককা আইতাৰ দিনৰ পৰা এইটো আমাৰ দিছে। ৰাতিপুৱা বেলা কি কৰা হ'ল বা? ৰাতিপুৱা আমাৰ তেতিয়াও আমাৰ ভাত দিয়ে। ৰাতিপুৱা বেলা ভাত দিয়ে ৰাতিপুৱা, তাৰপিছত আকৌ এতিয়া দুপৰীয়া বেলা আকৌ ভাত দিছে। আমাৰ তেনেকৈ বেলেগ ব্যৱস্থা নাই, অকল ভাতেই দিয়ে। এইটো আমাৰ অসমীয়া সংস্কৃতিত আমাৰ অসমীয়া জাতিসকলৰ বাবে এইটো আদ্য শ্ৰাদ্ধ বুলি কয়। আমাৰ খিলঞ্জীয়া জাতি মিচিং সম্প্ৰদায়সকলৰ এয়া দদগাং হৈছে। দদগাঙৰ বিষয়ে দুআষাৰ কওকচোন আপুনি।
দদগাঁৱৰ বিষয়ে কি কি বুলি ক'ম এইটো আমাৰ এই পৰম্পৰাক আমাৰ দদগাঁও আমাৰ এই ককা আইতাৰ দিনৰ পৰাই আমাৰ দদগাঁও এই এনেকৈ পাতে আমাৰ এনেকৈ তৰা পাতত হেৰি ভাত দিয়ে আমাৰ সেইটো পৰম্পৰা আজিকালি উন্নত যুগ মানে ডিছো ব্যৱহাৰ কৰে কিছুমানে হ'লেও মানে কি আমাৰ এইটো পৰম্পৰাক বুলি আমাৰ নিয়ম নীতি বুলি এইটো বেছিকৈ আমাৰ হেৰি কৰে আপোনালোকৰ সংস্কৃতিৰ ভিতৰত এটা হৈছে আপোনাৰ ঐনিতম খুব সুন্দৰ লাগে ভাল লাগে আমি শুনিও ভাল পাওঁ এটা ঐনিতম হৈ গ'লে বেছি ভাল পাওঁ দুষাৰী গাই দিলেও হ'ব নহয় ঐনিতমটোহে মই গাব নোৱাৰিম তাৰ বাহিৰে যদি আপুনি বেলেগ জানে তাৰে এটা গাওক বেলেগনো কিনো গাম বেলেগ আমি তেনেকৈ গাব নাজানো বাৰু এই আইতা আমাৰ এই বুঢ়ীসকলৰ ওচৰলৈ গ'লেহে আইতাহঁতেহে গাব পাৰে ধন্যবাদ থাকিল ইমান সময় দিয়াৰ কাৰণে আমি আপোনালোকক এটা ঐনিতম শুনাম শেষলৈ গৈ আছোঁ শেষত আপোনাৰ আইতাসকল বহি আছে আইতাসকলৰ পৰা মুখেৰে আমি শুনিম আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া আমি ইয়াত দেখাই আছোঁ ইয়াত আপোনাৰ তৰাপাতত খাদ্য যোগান ধৰিছে এইফালে ধুনীয়াকৈ আপোনাৰ সজাই থৈছে চালাড আছে মাংস আছে ধুনীয়াকৈ ইয়াত মাংস ৰখাইছে এজন আমাৰ দাদা আছে দাদাজনৰ মুখেৰে এটা আমি গীত শুনিবলৈ চেষ্টা কৰিম দাদা আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়ে কওক অনুষ্ঠান এটা আমাৰ মিচিঙৰ এইটো পৰম্পৰা দেখা হয় আমাৰ গোটেই আমাৰ যিমান মানে যিবোৰ পৰিয়াল যিমান দূৰ দূৰণি মানুহ আছে সম্পৰ্ক চব মানে বোলে মানে গাঁৱলৈ চবকে মানে বুঢ়া মানুহসকলে তেনেকৈ বহুত মাটিমাহৰ চব্জি বহুত তেনেকৈ বস্তু খুৱায় আৰু তেনেকৈ গাহৰি চাহৰি ঔটেঙা তেনেকৈ খুব আমাৰ খোৱাত মানে বহুত ধৰণৰ বিধে আছে বাৰু খুব শৃংখলাবদ্ধভাৱে আয়োজন চলি আছে ভাল লাগিছে কিন্তু ইয়াত আমি সকলোৰে মুখত এটা ঐনিতম শুনিব পৰা নাই আপোনাৰ মুখেৰে ঐনিতমৰ বাহিৰত যদি বেলেগ গীত জানে এটা গাই দিলে আমাৰ দৰ্শকসকলে শুনি ভাল পাব আছিনায়াং মানে কি ঐ মৰমী আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি ধন্যবাদ থাকিলে আপোনালোকক এটা ভাল এটা বস্তু দেখাবলৈ গৈ আছোঁ যিটো নেকি মিচিং সম্প্ৰদায়সকলৰ এটা মূল ভূতা বুলি ক'ব পাৰি আহক আমি আমাৰ চাংঘৰ তললৈ গৈ আমি সেই বস্তুটো আপোনালোকক দেখাইছোঁ আহক ইয়াত আয়োজন চলি আছে আপোনাৰ আপং খুব সুন্দৰভাৱে ইয়াত পৰিষ্কাৰভাৱে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আমি ইয়াত নিৰ্মাণকৰ্তাসকলৰ পৰা মুখেৰে জানিব বিচাৰিম ইয়াত আপোনালোকে যে নিৰ্মাণ কৰি আছে এই নিৰ্মাণ ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে আমাৰ কালি 2টা বজাৰ পৰা হৈছে ৰাতি তাৰপিছত চাইমত আমাৰ নীতি নিয়ম এইটো তেনেকৈ চলেই আমাৰ মিচিংসকলৰ চবে জনগোষ্ঠী আমাৰ মিচিংসকলৰ জনগোষ্ঠীৰ চবৰে চলে আমাৰ এইটো নহ'লে নচলে ইয়াত কি দ্ৰব্য দি পেলাই নিৰ্মাণ কৰা হয় আমাৰ ইয়াত দ্ৰব্য মানে পিঠা দিয়া হয় চাউল দিয়া হয় তাৰপিছত তুঁহগুৰি জ্বলাই আমাৰ পুচাই কৰি মানে একেলগে মিহলাই এটা কুঁৱাত বঢ়াই আমাৰ চাকা হয় ইয়াত আপোনাৰ এইটো এটা স্বাস্থ্যৰ কাৰণে খুব স্বাস্থ্যৰ কাৰণে ধুনীয়া বস্তু এইটো বিভিন্ন ৰোগ নিৰাময় পেচাবৰ ক্লিয়াৰ হয় বা এটা মানুহ জাম হৈ থাকিলে পেচাব ক্লিয়াৰ হৈ গুচি যায় সব কাৰণে ভাল হৈ যায় মানে যি জণ্ডিছ ৰোগ হয় এই জণ্ডিছ ৰোগত যদি এই আপং সেৱন কৰা হয় তেতিয়া সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা হয় তেওঁলোকৰ মুখেৰে আমি জানিব পাৰিলোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব কিন্তু আমাক এতিয়া ইয়াত আহিলেও আমি এটা ঐনিতম শুনিব পৰা নাই সেইকাৰণে আমি এটা চেষ্টা কৰিম দাদাৰ মুখেৰে যিকোনো পাৰোঁ ঐনিতমৰ বাহিৰে যিকোনো এটা বিহু গীত আমি আপোনালোকক শুনাব পালে ভাল পাম হৈ যাওক বঢ়িয়া মংকলনা নাম নম মংকলনাম নম নাম মাঙাওনা কবি ময় বনাম ও আইনা গিলালাংকং আলিলি গালম ও আইনা মনাম দইংকু বিপ পললাল ধন্যবাদ থাকিলে কিন্তু আমি ইয়াত যিমান ৰাইজক সুধিছোঁ কিন্তু কোনো এটা গাবলৈ চেষ্টা কৰা নাই আপুনি যে ইমানকণ আমাক সুন্দৰভাৱে শুনালে ভাল লাগিলে তাৰ বাবে ধন্যবাদ থাকিলে আৰু ইমানকণ সময় দিয়াৰ বাবে আমাৰ পেজৰ পৰা ধন্যবাদ।